মোক দয়া কৰে মোক পইচা লাগব পইচা নাই মোৰ তাত মোৰ দুটা বস্তু লাগে মা মোক পূজা ঘুরিবৰ কাৰণে একটা আপিক লাগে আর পয়সা লাগে প্লিজ মা মোক পূজা ঘুরিবৰ কাৰণে মোক এজনক আপিক মিলাই দিয়ক ময়ে পোৱা নাই তই পাবি ভগৱানে যাক চিনি পায় তাকে দয়া কৰে ঘন্টা পাবি তই দেখা যাব কোনে পাব কোনে নাই প্রভু যাতে আমার কোয়া কথাটো মানি লয় কত গৈ আছ ঘৰত বহুত গৰম ৰে সেইকাৰণে ফুৰিব আহিছো পইচাৰ মাথা মাৰি আছো তোমাক গৰম লাগিছে শুধু থাক না তই পিছে তোমাৰ খবৰ পাতি ভালনে ভালে আছো বৰ্তমান আৰু তোমালোকৰ খবৰ পাতি কেনেকা বেকাৰ চলি আছে পইচা পাতি নাই ৰে সেইকাৰণে বেকাৰ চলি আছে কি কৰিম আৰু তোমাৰ যদি বিশ্বাস আছে নহয় ভগৱানৰ ওপৰত চব পূৰণ হ'ব হে প্ৰভু আসনে নাই তোমাৰ তাত পইচা আছে মোৰ তাত আছে মোৰ দেউতা বৰ মৰম কৰে আছে তো জি 10 টাকা দে না পইচা দিলে গান কৰিব লাগিব কিন্তু মোৰ কাৰণে হয়তো নাই তই তো গান গা না পইচা পালে মালামাল হৈ যাম হেই মই জানি না জানো গান গালেহে পইচা পাম মামি জিলাপি খাম তো নিশ্চয় নিশ্চয় মনে কে মগেইতে এনে নুরাহিকু আমি ওই জমি মা লাগাবাদ বাতে না আমা লাগাবাদ না মহাকালী কাজারি কি ফালতুৰ গান গাইছ क्या পছন্দ লাগা নাই তোমার এনেকা বেকাৰৰ গান শুনি মই 10 টকা নিদিওঁ নহয় এই চুপ তে আমার লগে হেতালি না খেলবে কিন্তু বেছিটো হৈ আছে মই যাম 10 টকা নিদিওঁ না না 10 টাকা নেই যা সুরটা কি কোলে হয় না